আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন কৰ্ণাৰলৈ স্বাগতম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অসম বুৰঞ্জীৰ 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন। আহক আমি সকলোৱে একেলগে এই সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ জানি লওঁ। 1 নম্বৰ, কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? A 1253, B 1272, C 1296, D 1309। শুদ্ধ অপশ্যনটো হ'ল A 1253। নম্বৰ 2, কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? অপশ্যন 1 পুষ্য বৰ্মন, 2 মহেন্দ্ৰ বৰ্মন, 3 ভাস্কৰ বৰ্মন, 4 ব্ৰহ্মপাল। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? অপশ্যন 1 প্ৰমত্ত সিংহ, 2 ৰুদ্ৰসিংহ, 3 শিৱসিংহ, 4 পুৰন্দৰ সিংহ। শুদ্ধ অপশ্যন 3 শিৱসিংহ। 4 নম্বৰ, কোনজন ৰজাক ভগা ৰজা নামেৰে জনা যায়? 1 চুকাফা, 2 চুলিকফা, 3 চুৰামফা, 4 চুটেনফা। ইয়াৰ শুদ্ধ অপশ্যন 3 চুৰামফা। 5 নম্বৰ, কোনজন কোচ ৰজাৰ দিনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন 1 বিশ্বসিংহ, 2 ৰঘুদেৱ, 3 নৰনাৰায়ণ, 4 প্ৰাণনাৰায়ণ। শুদ্ধ অপশ্যন 3 নৰনাৰায়ণ। 6 1942 চনৰ বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ কোন? 1 কনকলতা বৰুৱা, 2 কমলা মিৰি, 3 কুশল কোঁৱৰ, 4 মণিৰাম দেৱান। অপশ্যন 1 শুদ্ধ উত্তৰ কনকলতা বৰুৱা। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ঠাই তিনিটা অতি শ্ৰদ্ধাৰ তীৰ্থযাত্ৰাৰ সংগম? হিন্দু, মুছলমান আৰু বৌদ্ধ। শুদ্ধ অপশ্যনটো হ'ল 3 হাজো। প্ৰশ্ন 8, অসম দিৱস উদযাপন কৰা হয় 1 5 মাৰ্চ, 2 12 আগষ্ট, 3 23 অক্টোবৰ, 4 2 ডিচেম্বৰ। শুদ্ধ অপশ্যনটো হ'ল 4 2 ডিচেম্বৰ। প্ৰশ্ন 9, কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়? অপশ্যন 1 ধুবুৰী, 2 পঞ্চৰত্ন, 3 বঙাইগাঁও, 4 যোগীঘোপা। শুদ্ধ অপশ্যনটো হ'ল 4 যোগীঘোপা। প্ৰশ্ন 10, কোনগৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? অপশ্যন 1 মূলাগাভৰু, 2 অম্বিকা কুঁৱৰী, 3 ফুলেশ্বৰী, 4 কুৰংগয়নী। শুদ্ধ অপশ্যন 2 অম্বিকা কুঁৱৰী।